তোক কিয় মাতি আনিছো জানা কিয় চান্দ সদাগৰৰ সপ্তম পুত্ৰ লক্ষীন্দৰৰ নামটোৱে শুনিছা আজি ৰাতিৰ ভিতৰতে তাক দংশন কৰি দিব লাগে বাছা লক্ষীন্দৰ যদি আজি ৰাতিৰ ভিতৰত লক্ষীন্দৰৰ মৃত্যু নহয় তেতিয়াহ'লে কাল পৰকাল লক্ষীন্দৰৰ মৃত্যু নহয় ময়ে লাগিব তইয়ে বাছা লাগিব আজি ৰাতি তই অবিহনে আৰু লক্ষীন্দৰক দংশন কৰিব নোৱাৰে বাছা নৰা আজি হা এটা ভোট কমি যাব কালি ইলেকশ্যন এটা কমি যাব তই ইলেকশ্যনৰ কথা কোনোবাই ৰজা হওঁতে এইটো কথা ভাবিব নালাগে আমাৰ ভাবিব লগা হৈছিল হা আমাৰ তাতে ভাবিব লাগিব বিটিয়ে দি কিয় এটা নালাগে কথা নাই হা বাবুৱে আমাৰ তাতে সেই দ্বিতীয় দিনা মই কিয় ইমান ভাবিব লগা হৈছিল লাগে হা ইলেকশ্যনৰ পাছত অঁ শুক্লা লাগিব হয় ভাত খাবি নহ'লে দাবি দিবি কিয় হে কি হয় ৰবা কিয় আমি ঢুকৰা লাগে কাক দিম বুলি ভাবিছ ভোট হা হীৰা অমিতা অৱৰোধ দিছিলে হীৰা উঠি হীৰাকে দিম বুলি ভাবি আছো হীৰাক দিলেতো আৰু মনে যায় কি তাক তাতে ৰাজা বাক্য বিটিয়ে দি তে কৰিলে দিব আশা নাই কিয় এম এল এ এইবাৰ আমাৰ বৰমা সমষ্টিত হ'বয়ে হ'ব নেকি হ'বয়ে এইবাৰ চিন্তা নাই প্ৰবীণ গড়ে কি দিব হা প্ৰবীণ গড়ে প্ৰবীণ বৰাকো পাত্ৰ নৰো এতিয়া যায় নাজানে বিটিয়ে দিলে সভাপতি আছিল হা নহয় হা অঁ তেওঁ ছাত্ৰ সংসাৰে সভাপতি আছিলেন দেখি নহয় হা বিটিয়ে দি সভাপতি আছিল হাগ্ৰমাৰ বেছি পিছত হ'ল পিছত সেইটা হ'ল কালিন্দা হা গতিকে এইবিলাক কথা তই বাদ দি বাদ দি চান্দ সদাগৰৰ সপ্তম আৰে লক্ষীন্দৰ তই দংশন কৰি দিব লাগে হ'ব তেতিয়া কালিন্দাকে বোলে অ মা আহি পদ্মাই মোক কি কৰিছে দেখিছা কালি সাগৰৰ পৰা বৰ দুখৰ বিৱৰণ কৰি মোক মাতি আনিছে মাতি আনি লক্ষীন্দৰক দংশন কৰাৰ কথা কৈছিল মই সেই ইমান ধুমা কালিন্দাৰ আৰু তেতিয়া কালিন্দাকে মই মাক তেনেকৈ কিছুমান কথা ক'ব লাগিব ক'ব লাগিব ভয়ংকৰ কালিন্দা